মাও ফোন উঠোৱা নাই ইমান বিজি মই পাপাক ফোন কৰিছোঁ পাপাও ফোন উঠোৱা নাই এতিয়া কাৰ লগত যায় ইমান ৰাতি 8টা বাজি গ'ল মানে এতিয়ালৈকে টিউচনৰ পৰা অহা নাই দেউতাককো ফোন মাৰিছোঁ খালি বিজি চাওঁ আকৌ এবাৰ ফোন মাৰি চাওঁ এনেকুৱাটো নকৰে কেতিয়াও হেল্ল' হে ৰে কি হ'ল আজি মাইনাক এতিয়ালৈকে টিউচনৰ পৰা অনা নাই যে কিয় আজি মানে টিউচন আছিল ন মই একদমই পাহৰি গৈছো দেই তোমাৰ যে কথাবিলাক নহয় শুনিলে একদম খং উঠি যায় এই ৰাতিখন তুমি অলপ আগুৱাই যোৱাচোন যোৱা মই মানে অলপ অফিচত বিজি আছো দেই অলপ পিছত কৰি আছো দিয়া আপোনাৰ লগত মানে কি যে হ'ব নহয় কাটি দিলে ময়ে যাওঁ ওলাই কিনে মানুহজনৰ লগত একদম গুৰুত্ব নাই এই মানুহজনৰ লগত কি যে হ'ব ঘৰখনৰ প্ৰতি গুৰুত্ব নাই নে ল'ৰা ছোৱালীৰ প্ৰতিও গুৰুত্ব নাই এই ৰাতিখন ছোৱালীজনী টিউচনৰ পৰা আনিব পাহৰি গৈছে মোকতো কমচে কম ক'ব লাগে ফোন মাৰি ক'ত বা আছে অঁ মাইনা তাততো মোবাইল আছে মাইনাকে ফোন মাৰোঁ অঁ মায়ে ফোন কৰিছে হেল্ল' অঁ মা কি হ'ল তুমি টিউচনৰ পৰা অহা নাই তুমি পাপা আনিব যোৱা নাই মোকতো ফোন মাৰি ক'ব লাগে ন মই তোমাকো ফোন কৰিছিলোঁ আৰু পাপাকো ফোন কৰিছিলোঁ দুটাই বিজি আছিলে আৰু পাপা আজি নিব অহা নাই পাপাই পাহৰি গৈছে টিউচন আছে বুলি পাহৰি গৈছে এটা কাম কৰা তোমাৰ ওচৰত চোৱাচোন কোনোবা মানুহ আছে নেকি ৰাস্তাততো কোনো নাই মই অকলে আছোঁ অঁ এটা আংকুল আছে ঠিক আছে তুমি আংকুলজনক মোবাইলটো দিয়াচোন ঠিক আছে দি আছোঁ আংকুল ৰ'বচোন মোৰ মায়ে কিবা এটা ক'ব হেল্ল' হয় বাইদেউ কওক মোৰ ছোৱালীজনী মানে টিউচনৰ পৰা আহি আছে আপুনি অলপমান ৰাস্তাটো আগবঢ়াই দিব নেকি অঁ মই মানে অলপমান আগুৱাই গৈ আছোঁ আপুনি বেয়া নাপায় যদি অলপমান প্লিজ ছোৱালীজনীৰ লগত আহক না অঁ নাই মই নোৱাৰিম দিয়ক মোৰ বহুত কাম আছে বাইদেউ নোৱাৰে নাই আপুনি আহি আছে যদি আপুনি আহি কিনে লৈ যাওক মই নোৱাৰিম দিয়ক ঠিক আছে হ'ব হেল্ল' কি মানে এতিয়ালৈকে ঘৰত অহা নাই তুমি কি কথা কোৱা ৰ'বা মই চাই আছোঁ আকৌ কোনে ফোন কৰিলে হেল্ল' আহিছে নেকি অঁ দিয়া দিয়া মাইনা আহা মই তোমাক থৈ আহিম ঠিক আছে আংকুল